যিহেতু ভুল মই নিজেই কৰিছো আৰু এই ভুলৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিম। বৰ কষ্ট হৈছে নহয় তোমাৰ? মোৰ কষ্ট দেখি যদি আপোনাৰ ইমানেই দুখ লাগিছে তেনেহলে লওক। সেইকাৰণে আমাৰ সুখৰ স্বাৰ্থত তুমি এই বিয়াখনত সন্মতি দিবা বুলি আশা কৰিলো প্ৰিয়া। দিবা নহয়? আৰু কেতিয়াবা যদি এনেকুৱা পৰিস্থিতি আহে যে মোৰ আৰু খুৰা-খুৰীৰ মাজত কোনোবা এজনক বাচিব লাগে, তেতিয়া তুমি কি কৰিবা? তেনেকুৱা পৰিস্থিতি কেতিয়াও নাহে। চাবা, খুৰা-খুৰীহঁতে তোমাক বহুত মৰম কৰিব। মই বৰ্তমান য'ত থিয় হৈ আছো, ইয়াৰ পিছত হয়তো মোৰ নিশ্চয়ৰ লগত সকলো সম্পৰ্কই শেষ হৈ যাব। তথাপিও মই প্ৰতিবাদ নকৰিলো তোমাৰ সুখৰ বাবে। সকলো সহ্য কৰিলো, কিন্তু কিমান দিন? এতিয়া ভালদৰে বুজি পাইছো নিশ্চয়। তুমি মোক বহুত ভাল পালেও তুমি আভিজাত্যতাৰ ঢং কেতিয়াও এৰিব নোৱাৰা। তুমি জানা, এতিয়া মোক ভাল পোৱা কোনোৱেই নাই। তুমিয়ে মোৰ সকলো। মই তোমাৰ লগত খেলিবলৈ ৰৈ আছো নহয়, কিন্তু তোমাৰ ককাই তুমি এই পৃথিৱীলৈ অহাটো নিবিচাৰে জানা। এতিয়াতো তোমাৰ পাপাও ইয়াত নাই, তথাপিও তুমি আহিবই লাগিব। মই ৰৈ আছো নহয় তোমাৰ লগত খেলিবলৈ। নিশি, নিশি, মাহী আইতা, তুমি এতিয়া ইয়ালৈ নাহিবা দেই। মোক ডিষ্টাৰ্ব নকৰিবা। মই আমাৰ মাইনাৰ লগত কথা পাতি আছো। আমাৰ মাইনা শুব এতিয়া। মাইনা তুমি শুৱা দেই, শুৱা। ঐ প্ৰীতম, খুৰা তই ইয়াতে আছ? আছো, ইয়াতে আছো। মোৰ তোৰ লগত কথা অলপ আছিলো। কোৱাচোন। আছোন, বহ। কোৱাচোন, কি কথা? ইমানখিনি হৈ যোৱাৰ পিছতো সনাতন দাদাই প্ৰিয়াক ভাস্কৰলৈ বিয়া পাতি নিয়াৰ কথা কৈছে। এই ক্ষেত্ৰত বোলে ভাস্কৰৰো কোনো আপত্তি নাই। সেয়েহে ইহঁত দুইটাৰ বিয়াখন সোনকালে পাতি দিয়াৰ কথা ভাবিছো। তই কি ভাব? ভাল কথা ভাবিছা খুৰা। আমাৰনো কি? তাই যদি সুখী, আমি তাতে সুখী। আচলতে সুখ দুখ এই সকলোবোৰ নিজৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া তাই অতীতৰ কথা ভাবি নিজকে ৰুমৰ ভিতৰত বন্দী কৰি ৰাখিলে তাই বাকী জীৱনটো কেনেকৈ আগুৱাই নিব? এই বন্দিত্বৰ পৰা তাই নিজকে মুকলি কৰিব লাগিব। আৰু বিবাহৰ দৰে এটা সম্পৰ্কইহে তাইক এই বন্দিত্বৰ পৰা উদ্ধাৰ কৰিব পাৰিব। তুমি ঠিকেই কৈছা খুৰা। প্ৰিয়াৰ মুখৰ হাঁহিটো ঘূৰাই অনাৰ এইটোৱে আটাইতকৈ আমাৰ ডাঙৰ সুযোগ। এৰা, মই বাৰু এই বিষয়ে প্ৰিয়াৰ লগত কথা পাতিছো। তাই অলপ সময় বিচাৰিছে। এই সময় সুবিধা মিলাই তয়ো তাইৰ লগত এবাৰ কথাবোৰ পাতিবিচোন। যিহেতু হঠাতে কিবা এটা সিদ্ধান্ত ল'বলৈ আমি তাইক জোৰ কৰিবও নোৱাৰো। হ'ব দিয়া, তই পাতিবি তাইৰ লগত।
ৰূপক ৰূপক তই এইবোৰ কি কৰিবলৈ ওলাইছ নিজৰ ছোৱালীজনীৰ কাৰণে তোৰ অকণো বেয়া লগা নাই তোৰ ভুলৰ বাবে তাই এতিয়া পাগলৰ দৰে হৈছে অনবৰতে ৰুমৰ ভিতৰত পুতলাৰ মাজত সোমাই থাকে না সময়মতে খাইছে না সময়মতে শুইছে তোক দেখিলে তাই ভয় কৰে আখুৰিক আচৰণ কৰিবলৈ লৈছে ইয়াৰ পিছতো তই অনুভৱ কৰা নাইনে যে তোৰ মতে তাইক সিদ্ধান্ত ল'বলৈ তই বাধ্য কৰাই ভুল কৰিছ এইবোৰ দিন চাবলৈকে তাইক সৰুৰে পৰা মাক দেউতাকৰ মৰম দি ডাঙৰ কৰিছিলি ৰূপক সময় থাকোঁতে নিজৰ ভুলবোৰৰ শুধৰণি কৰ হঠাৎ যদি নিশ্চয় কেতিয়াবা নকৰিব লগা কাম কৰি পেলাই তেতিয়া কিন্তু তই কাকো দোষিব নোৱাৰিবি হিয়া ঢাকুৰি ঢাকুৰি তই কান্দিব লাগিব আৰু শুন তই যদি এনেকুৱা অৱস্থাত তাইৰ দায়িত্ব ল'বলৈ টান পাইছ দায়িত্ব ল'ব যদি নোৱাৰ তেনেহ'লে ক মই তাইক ডাঙৰ কৰিম হৰিকাই এইখন কি জানো গেটৰ ওচৰতে পৰি আছিল চাওকচোন নাম এড্ৰেছ একো নাই দেখোন তাকে এইখন দেখোন এখেতলৈ আহিছে বিনয় মই বহুত ভাবিলো তোমাৰ ওচৰে পাজৰে থাকিলে অতীতৰ কথাবোৰ পাহৰিব নোৱাৰিম আৰু তোমাৰো কষ্ট হয় মই বিচাৰো তুমি সুখী হোৱা সেয়ে মই এই ঠাইৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি আহিলো আৰু সঁচা কথা ক মানুহ হৈ জন্ম হৈছো যেতিয়া আত্মহত্যাৰ দৰে মহাপাপ কৰিব নোৱাৰো সেয়ে নিজৰ বাকী থকা সময়ছোৱা সমাজৰ কামত উৎসৰ্গা কৰিম এই চিঠিখন তোমাৰ হাতত পৰে মানে মই এই চহৰৰ পৰা বহুত দূৰত থাকিম অজানিতে কৰা ভুলবোৰৰ বাবে মোক ক্ষমা কৰি দিবা তুমি সুখী হোৱা সেয়াই কামনা কৰিছো তোমাৰ কি হ'ল বৌ কি লিখা আছে মিনতিৰ চিঠি হৰিকাই তেওঁ এই চহৰেৰে চিৰদিনৰ বাবে গুচি গৈছে বিনয় কথাষাৰ জনাই গৈছে তাৰমানে আপুনি সকলো জানে সকলো জানিও মানুহজনৰ ওপৰত মোৰ বিশ্বাস আছে হৰিকাই সেয়ে এইবোৰ কথাই মোক আঘাত দিব নোৱাৰে চিঠিখন তুমিয়ে তেওঁৰ হাতত দিবা মই এইবোৰ কথা গম পোৱা বুলি জানিলে তেওঁ মনত বৰ কষ্ট পাব অপৰাধ বোধত ভুগিব তেওঁ যাতে এইবোৰ কথা গম নেপায় হৰিকাই জীৱনটোত বহুত মানুহ লগ পালো কিন্তু বৌৰ দৰে ধৈৰ্য সহিষ্ণুতা উদাৰ মনৰ মানুহ দ্বিতীয় এজন নেদেখিলো সেয়া আজি আকৌ এবাৰ প্ৰমাণিত হ'ল হে ভগৱান এইবোৰ কি হৈ গ'ল ছোৱালীজনীৰ এই অৱস্থা দেখি মই কেনেকৈ সহ্য কৰোঁ কি কৰোঁ মই এতিয়া ক তই কি কৰিবি
তাইক বাৰু মই যেনে তেনে খুৱাই থলো তাৰপিছত তাইক কোনে চম্ভালিব তাই চিকিৎসাৰ কাৰণে মই ভালতকৈও ভাল ডক্টৰ আনিম সকলো ঠিক হৈ যাব নিচি আকৌ ভাল হৈ উঠিব তাকেই মই কামনা কৰিছো কিন্তু মানসিক বেমাৰ কেৱল চিকিৎসাৰে ভাল কৰিব নোৱাৰি তাৰ বাবে তাইক মানসিক শান্তিৰ প্ৰয়োজন মৰমৰ প্ৰয়োজন আৰু সঁচা কথা ক'বলৈ গ'লে এই মুহূৰ্তত তাইৰ ওচৰত আটাইতকৈ প্ৰয়োজন প্ৰীতমৰ প্ৰতি তাইৰ ভাল পোৱাৰ গভীৰতা তই বুজি নাপাবি কিন্তু মই ভালদৰে বুজি পাওঁ কৈছো নহয় যিদিনা তই এগৰাকী সঁচা নাৰীৰ সন্মুখীন হবি সেইদিনাই তোৰ টকাৰ অহংকাৰ একেবাৰে উফৰি যাব আজি সঁচা হ'ল নিজৰ জেদ অহংকাৰ ৰাখিবলৈ গৈ তই নিচিক কষ্ট দি ভাল কাম নকৰিবি তাইৰে অৱস্থাৰ কাৰণে দায়ী কিন্তু তই কি পালি তই তাইৰ জীৱনটো ধ্বংস কৰি তুমি তেনেকৈ কিয় কৈছা মাহিদেউ মই বাপেকটো হৈ তাইৰ জীৱনটো কেনেকৈ ধ্বংস কৰিব পাৰোঁ মই যি কৰিছিলোঁ তাইৰ ভালৰ কথা ভাবি তাইৰ ভৱিষ্যতৰ কথা ভাবি কৰিছিলোঁ কিন্তু তাৰ ফল কি হ'ল আজি তোৰ নিজৰ ছোৱালীজনীয়ে তোলৈ ভয় কৰা হৈছে তোক পাপা বুলি মাতিবলৈ এৰি তোৰ নামেৰে সম্বোধন কৰে য'ত তই নিজৰ ছোৱালীজনীৰ বাপেক হৈ থাকিব নোৱাৰিলি এই সা সম্পত্তি টকা পইচাৰ কি মূল্য থাকিল মই জানো দ্বিতীয় কাৰোবাক সমীৰৰ দৰে ভাল পাব পাৰিম য'ত তই নিজৰ ছোৱালীজনীৰ বাপেক হৈ থাকিব নোৱাৰিলি এই সা সম্পত্তি টকা পইচাৰ কি মূল্য থাকিল এবাৰ তই নিজেই ভাবিছা তই কিমান ডাঙৰ ভুল কৰিছ নিচিৰ এই অৱস্থাটোৰ কাৰণে দায়ী তই হয়নে নহয় তাৰ উত্তৰ তই পাইছ কি পালো কি হেৰুৱালো তাৰ হিচাপ কৰিবলৈ গ'লে এনেকুৱা লাগে জীৱনটোৱে যেন শূন্য হৈ গ'ল যি পাইছো সেয়াই সুখ বুলি ধৰি লৈ